আৰম্ভ কৰিছোঁ অধ্যায় 12 বিদ্যুৎ ইলেক্ট্ৰিচিটি। আমি এই অধ্যায়ত আমি আলোচনা কৰিম বিদ্যুৎ প্ৰবাহ মানে কি, বিদ্যুৎ প্ৰবাহ কেনেদৰে সংঘটিত হয়, বিদ্যুৎ প্ৰবাহ হ'বলৈ যি আমি সঁজুলি ল'ম তাক আমি বৰ্তনীনো কি, আৰু সেই বৰ্তনীত প্ৰবাহ হ'বলৈ আমি তাত কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিম বা কেনেধৰণে নিয়ন্ত্ৰণ কৰোঁ। তাৰ লগতে সেই বিদ্যুৎ প্ৰবাহৰ ক্ষেত্ৰত কি হয়গৈ, আমি যিবিলাক ঘৰুৱা আমাৰ যিবিলাক প্ৰয়োগ হ'ব আমি তাৰ পৰা আলোচনা কৰিম। ইয়াৰ উপৰিও বিদ্যুতৰ প্ৰবাহৰ ফলত যে হয়তো তাপ উৎপন্ন হ'ব পাৰে, সেই বিষয়ে আমি এই অধ্যায়টোত আমি আলোচনা কৰিম। পোনপ্ৰথমে আমি বিদ্যুৎ প্ৰবাহ আৰু বৰ্তনী মানে কি চাওঁ। বিদ্যুৎ প্ৰবাহ অৰ্থাৎ বিদ্যুৎ প্ৰবাহ হ'বলৈ আমি এটা উদাহৰণ চাবলৈ কৰোঁ। যেতিয়া আমি ওখ ঠাইৰ পৰা পানী, এতিয়া আমি যদি ওখ ঠাইত আমি ধৰক ইয়াত পানী ৰাখিলোঁ, যেতিয়া পানীখিনি ধৰক এটা ডাঙৰকৈ পাত্ৰ ৰাখিছোঁ, আমি যদি ওখ ঠাইৰ পৰা সেই পানীখিনি প্ৰবাহিত হ'বলৈ দিওঁ তেতিয়া কি হ'ব, থোৰাকৈ যদি আমি প্ৰবাহিত হ'বলৈ দিওঁ ই কি হ'ব, তললৈ সাধাৰণতে বৈ যাব পাৰে। অৰ্থাৎ ওখ ঠাইৰ পৰা যদি আমি বেলেগ এটা ডাঙৰ ৰাখোঁতে যদি উচ্চতা পাৰ্থক্য থাকে পানীখিনি, তেতিয়া কি হ'ব, ইহঁতি ওখ ঠাইৰ পৰা তললৈ বৈ যাব, য'ত এটা খুঁত সৃষ্টি হয়। গতিকে একেধৰণে আমি ইয়াতো ক'ব পাৰোঁ বিদ্যুৎ প্ৰবাহৰ ক্ষেত্ৰত, এতিয়া ইলেক্ট্ৰন আমি এটা মূৰৰ পৰা আন এটা মূৰলৈ, এতিয়া পোনপ্ৰথমে আমি সেইটা কথা কৈ থওঁ, যেতিয়া প্ৰথম অৱস্থাত বিদ্যুৎ প্ৰবাহ আৱিষ্কাৰ হৈছিল সেই সময়ত ইলেক্ট্ৰনৰ বিষয়ে কোনো জ্ঞাত নাছিল। যদিও আমি ইয়াত বুজাইছোঁ আৰু ইয়াতে কি হয়, বিদ্যুৎ প্ৰবাহৰ ক্ষেত্ৰত কি হয়, যেতিয়া ইলেক্ট্ৰন এৰ পৰা বিলৈ এডাল পৰিবাহীৰ মাজেৰে গতি কৰিব তেতিয়া কোৱা হয় ইয়াক বিদ্যুৎ প্ৰবাহ। কিন্তু সেই বিদ্যুৎ প্ৰবাহ হ'বলৈ কি হ'ব লাগিব, এ মূৰত বা এ বিন্দুত কি হ'ব, ইলেক্ট্ৰনৰ সংখ্যা বিতকৈ বেছি হ'ব লাগিব। ইলেক্ট্ৰনৰ সংখ্যা কাতকৈ বিতকৈ বেছি হ'ব, তেতিয়াহে এৰ পৰা বিলৈ গতি কৰিব। আৰু সেই ইলেক্ট্ৰনৰ হাৰ যদি আমি প্ৰতিটো মুহূৰ্ততে সলনি হৈ থাকে, অৰ্থাৎ প্ৰতিটো মুহূৰ্ততে ইলেক্ট্ৰনৰ মান বিতকৈ যদি বেছি হৈ থাকে কি হ'ব, ইলেক্ট্ৰন এৰ পৰা বিলৈ গতিকে যাক আমি প্ৰবাহ বুলি ক'ম। এতিয়া আমি সাধাৰণতে ঘৰত ব্যৱহাৰ কৰি থকা আমি টৰ্চ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলিৰ কথা আমি ক'ব পাৰোঁ। আমি টৰ্চটোত কি হয়, যেতিয়া আমি ছুইচটো অন কৰোঁ, ছুইচ অন কৰাৰ লগে কি হ'ব, লাইটটো জ্বলি থ'ব। এতিয়া কি হ'ব, লাইটটো জ্বলি থ'ব। আমি এটা ধৰিছোঁ ছুইচটো অন কৰি দিয়াৰ লগে লগে ইয়াত কি হ'ব, পোহৰ স্মিথ ওলাই গুচি যাব, আৰু অফ কৰি দিয়াৰ লগে লগে কি হ'ব, পোহৰ স্মিথ নিৰ্গত হ'বলৈ বন্ধ কৰিব। অৰ্থাৎ বিদ্যুৎ যিটো ইলেক্ট্ৰনৰ গতি কৰিব সি হ'ল এক শক্তিহে। সেই শক্তি কি হৈছে, যেতিয়া আমি ছুইচ অন কৰিম ইয়াত টৰ্চটোৰ ভিতৰৰ যিটো বাল্ব থাকিব, সেই বাল্বটো কি কৰিব, সেই শক্তিখিনি বিদ্যুৎ শক্তিখিনি কি কৰিছে, তাপ আৰু পোহৰ শক্তিলৈ ৰূপান্তৰ কৰিছে। আৰু সেই তাপ তেনে নগণ্যমান আমি ইমান অনুভৱ কৰিব নোৱাৰোঁ। গতিকে কি ক'ব পাৰোঁ, বিদ্যুৎ প্ৰবাহ যিটো তাৰ ইলেক্ট্ৰন হ'ল এক শক্তি, আৰু সেই যে বৰ্তনীত আমি নিৰ্দিষ্ট সঁজুলি সজাই আমি প্ৰবাহিত কৰিম, তেতিয়া কি হ'ব, এই শক্তি বাল্বটো কি কৰিছে, পোহৰলৈ ৰূপান্তৰ কৰিছে। অৰ্থাৎ ইলেক্ট্ৰনৰ গতি যেতিয়া ধৰক আমি এডাল বিশেষ পৰিবাহী লৈছোঁ, পৰিবাহী ধৰক এটা বি লৈছোঁ, আমি এটা বি দিলোঁ, যেতিয়া ইলেক্ট্ৰন গতি কৰিব, এই পৰিবাহীটো এটা নিৰ্দিষ্ট এটা অংশ থাকিব, অৰ্থাৎ প্ৰস্থচ্ছেদ থাকিব। সেই প্ৰস্থচ্ছেদৰ মাজেৰে যেতিয়া প্ৰবাহ যাব, আমি যদি প্ৰবাহটো আমি আই বুলি ধৰোঁ, সেই প্ৰবাহ কি হ'ব, সেই প্ৰবাহ যেতিয়া গতি কৰিব, প্ৰবাহখিনি আছিলে ইলেক্ট্ৰন, গতিকে সেই ইলেক্ট্ৰনৰ যি মান থাকিব তাক আমি যদি কিউ বুলি ধৰোঁ, কিউ, আৰু প্ৰতি একক টাইমত যদি গতি কৰে তেতিয়া আমি কি ক'ব পাৰোঁ, প্ৰবাহৰ মান I=Q/T। অৰ্থাৎ আই মানে কি হ'ল প্ৰবাহ, আৰু কিউ হ'ল মুঠ আধান, আৰু টিটো কি আছে, সময়। অৰ্থাৎ আমি কি ক'ব পাৰোঁ, যদি আমি যদি ইয়াৰ যদি আমি ডেফিনেশ্যন বিচাৰোঁ, প্ৰবাহ মানে কি, তেতিয়াহ'লে প্ৰবাহ হ'ল কোনো পৰিবাহী কোনো এক প্ৰস্থচ্ছেদৰ মাজেৰে মুঠ আধান একক সময়ত গতি কৰিলে তাক কি বুলি কোৱা হয়, প্ৰবাহ বুলি কোৱা হয়। আৰু এই প্ৰবাহৰ যি এছআই একক হ'ব, আমি
দেখাই দিছোঁ ইয়াতে কিউ যিটো আমি আধান আমি কিহে বুজাওঁ চি অৰ্থাৎ কুলম পাইছে এছাইকক চি আৰু তেনেকৈ আমি জানো যে সময়ৰ এছাইকক হ'ল ছেকেণ্ড অৰ্থাৎ যদি আমি লিখোঁ এতিয়া আই ইকুৱেল টু ককবোৰ হ'ব C/S অৰ্থাৎ কুলম পাৰ ছেকেণ্ড আৰু এই বিষয়ে ফৰাচী বিজ্ঞানী যিজন আছিলে এম্পেৰিয়াৰ তেওঁ যিজনে এই বিষয়ে পৰ্যালোচনা গতিকে তেওঁৰ নাম অনুসৰিয়ে এই প্ৰবাহৰ এছাইকক ৰখা হৈছে এম্পিয়াৰ এ গতিকে 1 এম্পিয়াৰ সমান আমি কি কৰিব পাৰোঁ 1 কুলম 1 ছেকেণ্ড অৰ্থাৎ কোনো পৰিবাহীৰ কোনো প্ৰস্থচ্ছেদৰ মাজেৰে কি হ'ব প্ৰতি ছেকেণ্ডত যদি 1 কুলম আধান গতি কৰে তাক 1 এম্পিয়াৰ বুলি কোৱা হ'ব এতিয়া আমি ইলেক্ট্ৰনৰ যদি আধানৰ কথা আৰম্ভ কৰোঁ ইলেক্ট্ৰনৰ যি আধানৰ মান আমি সকলোৱে জানো ইলেক্ট্ৰনৰ আধানৰ মান 1.6 × 10⁻19 কুলম 1.6 × 10⁻19 কুলম এটা ইলেক্ট্ৰনৰ আধানৰ মান তাৰপিছত আহিলে আমি যি এম্পিয়াৰ বা প্ৰবাহ চালোঁ অৰ্থাৎ 1 কুলমৰ আমি ইলেক্ট্ৰনৰ আধানৰ মানহে ক'লোঁ গতিকে 1 কুলমত কিমান ইলেক্ট্ৰন থাকে বুলি কৈছে প্ৰায় এইটো হয় ইলেক্ট্ৰনৰ মান আৰু ইয়াত থাকিব ইলেক্ট্ৰনৰ মান কিমান থাকিব 1.6 × 10⁻18টা ইলেক্ট্ৰন থাকিব 1 কুলমত কিমান থাকিব 6 × 10⁻18টা ইলেক্ট্ৰন থাকিব তাৰপিছত আমি চাওঁ 1 এম্পিয়াৰ তেতিয়াহ'লে কিমান ইলেক্ট্ৰন থাকে 6 × 10⁻18টা ইলেক্ট্ৰন পাৰ হ'ব লাগিব প্ৰতি ছেকেণ্ড অৰ্থাৎ এই অংশটো মাজেৰে যেতিয়া কি হ'ব 1 কুলম অৰ্থাৎ 6 × 10⁻18টা ইলেক্ট্ৰন আৰু প্ৰতি ছেকেণ্ডত পাৰ হ'ব তেতিয়া হ'ব ইয়াত 1 এম্পিয়াৰ আৰু সেই 1 এম্পিয়াৰ কিছুমান আমি গাণিতিকভাৱে প্ৰয়োগ হ'ব তাৰ কিছুমান দিছে 1 মিলি এম্পিয়াৰ মিলি মানে 10⁻³ এম্পিয়াৰ আৰু এটা আছে 1 মাইক্ৰ এম্পিয়াৰ 1 মাইক্ৰ এম্পিয়াৰ হ'ব 10⁻6 এম্পিয়াৰ এইকেইটা অতি গুৰুত্বপূৰ্ণ আমাক প্ৰয়োজন হ'ব আৰু এই সূত্ৰটো আমাক প্ৰয়োজন হ'ব অংকবোৰ কৰোঁতে তাৰপিছতে এমিটাৰ সহায়ত আচলতে এই মানবোৰ উলিওৱা হয় এমিটাৰ আদি বিশেষ সঁজুলি কি হয় তাত প্ৰবাহৰ মান চোৱা হয় আৰু সেই প্ৰবাহ ক্ষেত্ৰত কি সদায় এমিটাৰটো শ্ৰেণীবদ্ধ সজ্জাত অৰ্থাৎ CLকে এমিটাৰটো সংযোগ কৰা হয় গতিকে আমি এটা যদি আদৰ্শ বৰ্তনী চাওঁ আদৰ্শ বৰ্তনী কি হয় যে এডাল পৰিবাহীৰ লগত এটা বৈদ্যুতিক সঁজুলি আমি ইয়াত বাল্ব এইটো বাল্বৰ চিন হয় এই ধৰণে কি কৰা হয় এটা শ্ৰেণীবদ্ধ এটা এমিটাৰ সংযোগ কৰা হ'ব এমিটাৰ পিছতে এটা প্লাগ বা চাবিটো সিম্বল সহায়ত দেখাই দিছোঁ এইটো কে আৰু এই প্ৰবাহ কি হ'ব আমি যদি বৈদ্যুতিক এটা কোষত সংযোগ কৰোঁ এটা প্ৰবাহ কি হ'ব এইটো দিশৰ পৰা এইফালে যাব এই চাবিটো যেতিয়া আমি বন্ধ কৰিম অৰ্থাৎ আমি সঁজুলিটো সংযোগ কৰিম তাৰমানে অন কৰিম তেতিয়া কি হ'ব লাইটটো জ্বলি উঠিব এটা কথা হ'ল কি আমি আলোচনা কৰিছোঁ যে এটা বৰ্তনী বিষয় অৰ্থাৎ আদৰ্শ বৰ্তনী আৰু আদৰ্শ বৰ্তনীত হ'লে আমি কি ক'ব পাৰোঁ যে এডাল পৰিবাহী যেতিয়া এডাল পৰিবাহী এটা বাল্ব এটা এমিটাৰ এটা চাবি আৰু এটা বেটাৰী শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় তেতিয়া সেই বৰ্তনী কোৱা হ'ব আদৰ্শ বৰ্তনী এটা আমি আগতে এটা আলোচনা কৰিছোঁ যে কি পৰম্পৰাগত যিজন বৰ্তনী বিষয়ে আলোচনা কৰিছিলে পোনপ্ৰথমে সেই সময়ত ইলেক্ট্ৰন আৱিষ্কাৰ হোৱা নাছিল গতিকে সেই সময়ত প্ৰবাহ সদায় প্লাছৰ পৰা মাইনাছলৈ অহা দেখাইছিলে প্ৰকৃততে ইলেক্ট্ৰনৰ গতি ঋণাত্মকৰ পৰাহে গতি কৰে গতিকে আমি ইয়াত যিমানখিনি এই অধ্যায়ত আলোচনা কৰিম প্লাছ মাইনাছৰ ক্ষেত্ৰত
আমি পৰম্পৰাগতভাৱে যি বিদ্যুৎ প্ৰবাহ দেখুওৱা আছে আমি সেইটোৱে দিম, কিন্তু ইলেক্ট্ৰনৰ গতি সদায় কি হ'ব তাৰ বিপৰীত দিশতে গতি কৰিব। এতিয়া এইখিনিয়ে হ'ল আমাৰ আদৰ্শ বৰ্তনী আৰু বিদ্যুৎ প্ৰবাহৰ বিষয়ে। এতিয়া আমি পিছৰ পইণ্টটো আহিলে বিদ্যুৎ বিভৱ আৰু বিভৱ ভেদ। বিদ্যুৎ বিভৱ আৰু বিভৱ ভেদ আমি বুজাবৰ কাৰণে আমি এটা উদাহৰণ পানী সোঁতৰ কথা ল'ব পাৰোঁ। যেতিয়া পানী সমান উচ্চতাত থাকে তেতিয়া কি পানী এটা প্ৰান্তলৈ বৈ যাব নোৱাৰে, অৰ্থাৎ সমান উচ্চতা অনুভূমিক দিশত পানী কোনো প্ৰেছাৰ নোপোৱাকৈ বৈ নাযায়। কিন্তু পানীৰ উচ্চতা যেতিয়া আমি ওখ অঞ্চলৰ পৰা কি হয় তললৈ আমি যেতিয়া বৈ যাব লাগিব এটা পাইপ অহাত, তেতিয়া কি হ'ব ইয়াত এটা চাপৰ সৃষ্টি হয়। সেই চাপৰ ফলত কি হ'ব পানীখিনি বৈ আহিব। গতিকে এই যে পানী যে বৈ আহিব এইফালে এইটো কোৱা হৈছে যি চাপৰ পাৰ্থক্য ইলেক্ট্ৰনৰ ক্ষেত্ৰত কি বুলি কোৱা হৈছে বিভৱ ভেদ। এতিয়া ইলেক্ট্ৰনৰ ঠিক তেনেকৈ কি হ'ব, যদি এটা বৰ্তনী এ আৰু বি দুটাৰ যিটো মাজৰ ইলেক্ট্ৰনৰ পাৰ্থক্য যদি একেই থাকে, গতিকে তাত বিভৱ ভেদৰ কোনো সৃষ্টি নহয় বা ইলেক্ট্ৰনৰ পাৰ্থক্য যিটো চাপৰ সৃষ্টি নহয়। আমি যদি বিশেষ উপায় বিশেষকৈ বিদ্যুৎ কোষ বা পৰিৱৰ্তী প্ৰবাহ যদি আমি সংযোগ কৰি দিওঁ, তেতিয়া কি হ'ব ইহঁতৰ এ আৰু বিৰ মাজত এটা বিভৱ ভেদৰ পাৰ্থক্য আহিব। সেই পাৰ্থক্যৰ ফলত কি হ'ব ইলেক্ট্ৰনৰ শুববলৈ আৰম্ভ কৰিব। তেতিয়া সেই পাৰ্থক্যক কৈছে কি বিদ্যুৎ বিভৱ। গতিকে আমি কি ক'ব পাৰোঁ যে দুটা বিন্দুৰ মাজত বিভৱ ভেদ, অৰ্থাৎ বৰ্তনীৰ মাজত যি এটা বিন্দু লওঁ মাজত বিভৱ ভেদ কি হ'ব, একক আধান নিওঁতে সম্পন্ন কৰা কাৰ্য কি বুলি কোৱা হ'ব বিদ্যুতৰ মাজৰ বিভৱ ভেদ। অৰ্থাৎ আমাক যদি সোধে বিভৱ ভেদ মানে খেলা বিভৱ ভেদ আমি কি ক'ব পাৰিম যে কোনো বৰ্তনীৰ এডাল পৰিবাহী দুটা বিন্দুৰ মাজৰ কি হ'ব এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান নিওঁতে যি কাৰ্য সম্পন্ন কৰিবলগীয়া হৈছে সেই কাৰ্য বিদ্যুতৰ মাজৰ বিভৱ ভেদ বুলি কোৱা হয়। আৰু আমি সকলোৱে জানো কাৰ্যৰ একক হ'ল জুল আৰু আধানৰ একক কুলম। আৰু সেই কুলম আধানৰ যিটো অনুপাত হ'ব সেই অনুপাতটো বিভৱ ভেদ বুলি কোৱা হ'ব। আৰু বিভৱ ভেদৰ এই বিষয়ে পোনপ্ৰথমে বিজ্ঞানী এলেক্সেন্দ্ৰ ভল্টাৰে আগবঢ়াইছিল বুলি তেওঁৰ নাম অনুসৰি বিভৱ ভেদ ভল্ট ৰখা হৈছে। আৰু গতিকে আমি এক ভল্ট বুলি যদি আমাক কয় যে কি হ'ব এক ভল্ট, যে দুটা কোনো পৰিবাহী দুটা বিন্দুৰ মাজত এক কুলম আধান নিওঁতে যদি এক জুল কাৰ্য সম্পন্ন হয় তেতিয়া সেই বিভৱ ভেদক কৈছে এক ভল্ট। অৰ্থাৎ 1V সমান আমি কি লিখিব পাৰোঁ 1V সমান 1 জুল পাৰ কুলম বা 1 জুল পাৰ কুলম দিলেই হ'ল। আৰু এই ভল্টৰ যি মান জোখা হয় সেই সঁজুলিটোক কোৱা হৈছে ভল্ট মিটাৰ। ভল্ট মিটাৰ। আৰু ভল্ট মিটাৰ সদায় সঁজুলিত কি হয় সমানি সজাত, অৰ্থাৎ এ বি মাজত ধৰিছোঁ আমি এটা বিশেষ ধৰণৰ বা এই পৰিৱেশত কি হয় আমি এটা ধৰিছোঁ বাল্ব ৰাখি লৈছোঁ। এই বাল্বটো যদি আমি বিভৱ ভেদ কিমান বা অন্য ধৰণৰ সঁজুলিও হ'ব পাৰে, আমি যদি বিভৱ ভেদ চাওঁ কি হ'ব সমান্তৰাল সজাত ভল্ট মিটাৰ সংযোগ কৰিব লাগিব। গোটেই সম্পূৰ্ণ যেনেকৈ এমিটাৰ আমি মাজত তেনেকৈ নহয় এই ধৰণে ৰাখিব লাগিব।